হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাবলৈ লৈছোঁ কঁঠালৰ গুটিৰ পিটিকা। তাৰ বাবে মই কঁঠালৰ গুটিখিনি বইল কৰি লৈছোঁ। পিটিকা খাই খুবেই ভাল লাগে ভাতৰ লগত পিটিকা থাকিলে। সেইবাবে মই আজি ভাতৰ লগত খাবলৈ পিটিকাখন বনাওঁ। কেনেকৈনো বনাই চাওঁ আহকচোন। কঁঠালৰ গুটিৰ পিটিকা বনাবৰ বাবে কঁঠালৰ গুটিৰ বাকলিখিনি ফাৰ্ষ্টতে ভালকৈ এৰুৱাই ল'ব লাগিব। তাৰপিছত এই ৰঙাখিনি যে থাকে সেইখিনিও ধুনীয়াকৈ গুচাই ল'ব লাগিব। এতিয়া আমি তেনেকৈ গুচাই লওঁ। এতিয়া চাওক, আমি কঁঠালৰ গুটিখিনি চেলাই ল'ম ভালকৈ। দেখিছে, ঠিক এনেকৈ আমি এতিয়া গোটেইখিনি এৰুৱাই ল'ম। এয়া দেখিছে, এইখিনি আমাৰ ভালকৈ এৰাই লৈ হৈ গ'ল। এতিয়া আমি এইখিনি ভালকৈ ভাঙি ল'ব লাগিব গোটেইখিনি। এয়া দেখিছে, কঁঠালৰ গুটিকেইটা মই এতিয়া খুন্দনাত দি কেনে অলপ খুন্দি ল'ম। দেখিছেই, আমাৰ এইখিনি খুন্দি হৈ গ'ল। আৰু এতিয়া আমি ইয়াত এড কৰিম পিঁয়াজ। এটা পিঁয়াজ লৈছোঁ, পিঁয়াজটো মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এইটো শুকান জলকীয়া 4টা লৈছোঁ, অলপ গেছত পুৰি লৈছোঁ আৰু অলপ নেমু। এতিয়া আমি শুকান জলকীয়াকেইটা সৰু সৰুকৈ কাটি ল'ম। দেখিছেই, জলকীয়াখিনি কাটি লৈ ল'লোঁ সৰু সৰুকৈ। এতিয়া আমি পিঁয়াজখিনি ইয়াত দি দিম, শুকান জলকীয়াখিনি দি দিম, অকণ দিম মিঠাতেল, নিমখ সোৱাদ অনুসৰি, এতিয়া ইয়াত চেপি দিম নেমু টেঙা। এতিয়া এইখিনি ভালকৈ মিক্স কৰিম। মই ইয়াত শুকান জলকীয়া এড কৰিছোঁ, আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, এইটো নিজৰ ওপৰত কথা আৰু। দেখিছে, এইখিনি আমাৰ ভালকৈ পিটিকি হৈ গ'ল। আৰু এনেকৈ এবাৰ আপোনালোকে ট্ৰাই কৰিব, খাই খুবেই সোৱাদ পাব। অলপ জ্বলাটো হ'লে ভাল লাগে, সেইকাৰণে অলপ জ্বলাটো আপোনালোকে যদি খায় তেনেহ'লে অলপ, যোনে খায় তাক কৈছোঁ, অলপ বেছিয়ে দিব। পিটিকা বা চাটনিত অলপ জ্বলাটো হ'লে ভাল লাগে। তো আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তো মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি চাই ভাল লাগে লাইক কৰিব।